নিউজৰ সমূহ দৰ্শকলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গোটেই নিউজৰ পৰিয়াললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি মোৰ এই সফলতাত তেওঁলোকে আহি মোৰ পৰা কিছু বিষয় জানিব বিচাৰিলে আৰু তেওঁলোক আমাৰ ওচৰলৈ অহাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আপোনালোকৰ যিহেতু প্ৰথম প্ৰশ্নটোৱে হ'ল এই সফলতাৰ বাবে কৃতিত্ব কাক দিব। যিহেতু সংগ্ৰামখন পৰিয়ালৰ সৈতে চলাইছিলোঁ, তো পৰিয়ালৰ প্ৰতিজন সদস্য, মোৰ মা, দেউতা, মোৰ বা, ভিনদেউ, সকলোলৈ মই প্ৰথমতে কৃতজ্ঞতা জ্ঞাপন কৰিম। তাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মোৰ কেইজনমান ব্যক্তি আছে, যেনে মোৰ এজন জ্যেষ্ঠ ভাতৃ চুমুদাই মোক পঢ়া শুনাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিছিলে, সেইবাবে চুমুদাক ওচৰত মই চিৰকৃতজ্ঞ। লগতে শদিয়াৰ ৰাজহ চক্ৰৰ বিষয়া মহোদয়া বৰ্ষা বাইদেৱে মোক গোটেই APSCৰ জাৰ্ণিটোত তেখেতে গাইড কৰিলে, সেইবাবে তেওঁৰ ওচৰতো মই কৃতজ্ঞ। লগতে মোৰ সমূহ বন্ধু বান্ধৱ, APSCৰ যাত্ৰাত লগ পোৱা বিভিন্ন পৰীক্ষাৰ্থী তথা মোৰ একেলগে মোৰ সৈতে পৰীক্ষা দিয়া বহুতো ছাত্ৰ ছাত্ৰী, সকলোৱে মোৰ সহপাঠীসকলৰ জীৱনত মোৰ বহুত অৰিহণা আছে। বিদ্যালয়ৰ পঢ়াৰ দিনৰ পৰাই মোৰ শিক্ষাগুৰুসকল আৰু কলেজীয়া জীৱনৰ শিক্ষাগুৰুসকল, জীৱনৰ বিভিন্ন পৰ্যায়ত লগ পোৱা শিক্ষাগুৰুসকল, বিভিন্ন কাৰ্যালয়ত মই কৰ্মৰত অৱস্থাত থকা মোৰ সহকৰ্মীসকল, সকলোৰে ওচৰত মই চিৰকৃতজ্ঞ। তেওঁলোকে মোক মোৰ আজিৰ মইটো গঢ়ি তোলাত সহায় কৰিলে, সেইবাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আৰু সমাজখন আছেই আৰু আমাৰ ডুমডুমাৰ সমূহ ৰাইজ আছে, সকলোৰে ওচৰত মই কৃতজ্ঞ। অনুগ্ৰহ কৰি আৰম্ভণি হৈছিলে ডুমডুমা বালক প্ৰাথমিক বিদ্যালয়। ডুমডুমা বালক প্ৰাথমিক বিদ্যালয়ত মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ ৪ৰ্থ মানলৈ। ৫ম মানৰ পৰা ১০ম মানলৈকে মই ডুমডুমা সোণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। তাৰ পৰা মই ষ্টাৰ মাৰ্কসহ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ আৰু উত্তীৰ্ণ হোৱাৰ পিছত বিজ্ঞান শাখাত অধ্যয়নৰ বাবে মই তিনিচুকীয়া কলেজলৈ যাওঁ। তিনিচুকীয়া কলেজৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁ আৰু পৰৱৰ্তী সময়ত তিনিচুকীয়া কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ পেলাই মই 2015 চনত মোৰ গ্ৰেজুৱেশ্যন সমাপ্ত কৰোঁ। আপোনালোকৰ তৃতীয় প্ৰশ্নটো, APSCৰ বাবে আপুনি কিদৰে প্ৰস্তুতি চলাইছিল, আপোনাৰ এই যাত্ৰাৰ বিষয়ে অলপ জনাওকচোন। APSCৰ যাত্ৰা মোৰ আৰম্ভ হৈছিলে 2015 চনৰ পাছত। যিহেতু মই 2015 চনত গ্ৰেজুৱেশ্যন কৰাৰ পিছত মই NRCত হেল্পাৰ হিচাপে যোগদান কৰিছিলোঁ। NRCত হেল্পাৰ হিচাপে যোগদান কৰাৰ পিছতে মই আচলতে এডমিনিষ্ট্ৰেশ্যননো কি বা প্ৰশাসননো কি তাক জানিব সুবিধা পাইছিলোঁ, যিহেতু NRC আৰু প্ৰশাসনে একেলগে কাম কৰিছিল। প্ৰশাসনিক বিষয়াক দেখিবলৈ পালোঁ, পোনপ্ৰথমবাৰৰ বাবে জীৱনত ACS বিষয়াক দেখিছিলোঁ। তেতিয়া আমাৰ চক্ৰ বিষয়া হিচাপে আছিলে শ্ৰদ্ধাৰ নয়নজ্যোতি ভাগৱতী ছাৰ। নয়নজ্যোতি ভাগৱতী ছাৰক গ্ৰুপত মই এজন ACS বিষয়াই কিদৰে কৰ্তব্য সম্পাদন কৰিব লাগে সেয়া দেখিছিলোঁ। কৰ্তব্যৰ সম্পাদন কৰাৰ যিবোৰ নিয়ম দেখিলোঁ আৰু মানুহৰ প্ৰতিটো সৰু বৰ অভাৱ অভিযোগ এজন বিষয়াই যিদৰে সমাধান কৰি দিব পাৰে সেয়া দেখিবলৈ পালোঁ। তো মোৰ লগে লগে আগ্ৰহ জন্মিলে যে ময়ো এজন অসামৰিক সেৱাৰ বিষয়া হ'ব পাৰোঁ নেকি, আৰু লগে লগে মই APSCৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে ছাৰহঁতৰ পৰাই জানিবলৈ পালোঁ। আৰু তাৰপিছত মই মোৰ কৰ্মজীৱনত লগ পোৱা শ্ৰদ্ধাৰ মানসজ্যোতি নাথ ছাৰ, প্ৰণৱ কুমাৰ বৰা ছাৰ, দৰ্শনা চেতিয়া বাইদেউ আৰু পংকজ কুমাৰ নাগবংশী ছাৰ আৰু বৰষা দুৱৰা বাইদেউ, তেওঁলোকৰ পৰা মই APSCৰ বিষয়ে গোটেই কথাখিনি জানিব পাৰিলোঁ। পৰীক্ষাটো কেনেকৈ হয়, চিলেবাছ কেনেকৈ পঢ়িব লাগে, কিতাপ কি পঢ়িব লাগে সেইখিনি জানিবলৈ পালোঁ। কৰ্মজীৱনৰ মাজে মাজে মই সেই কিতাপবোৰ যেতিয়াই সুবিধা পাওঁ বা কেইটকামান পকেটত থাকে তেতিয়াই মই এখনমান কিতাপ কিনো। মই জীৱনত প্ৰথমবাৰ কিনা কিতাপখন আছিলে এইখন, APSCৰ প্ৰিপাৰেশ্যনৰ কাৰণে কিতাপ, লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি 5th এডিশ্যনটো কিনিছিলোঁ মই। এইখন কিতাপ কিনাৰ পিছত মোৰ আচলতে মানে APSCৰ প্ৰতি যিটো APSC পৰীক্ষাৰ প্ৰতি যিটো অৱধাৰণা বা চোৱাৰ যিটো ধাৰণা সেইটো সলনি হ'ল আৰু বিষয় এটা কেনেকৈ পঢ়িব লাগে কিতাপখনৰ পৰা মই শিকিলোঁ। তাৰপিছত লাহে লাহে চিলেবাছৰে ষ্টেণ্ডাৰ্ড কিতাপনো কি ইণ্টাৰনেটত চাৰ্চ কৰিবলৈ শিকিলোঁ। সেইখিনি চাৰ্চ কৰি পেলাই মই সেই কিতাপবোৰ যিখিনি পাৰোঁ অনুৱালোঁ আৰু যিখিনি নাই সেইখিনি PDF ডাউনলোড কৰিলোঁ আৰু PDF ডাউনলোড কৰি মই পঢ়িলোঁ। আমি 2010 চনত মেট্ৰিক পাছ কৰিছিলোঁ আৰু সেই বছৰ অসম চৰকাৰৰ তৰফৰ পৰা আমাক এটা লেপটপ দিয়া হৈছিলে। এইটো সেই লেপটপটো মোৰ বিশেষ। এই লেপটপটোৰে মই গোটেই পৃথিৱীখন মোৰ কাৰণে খোল খাই গ'ল, যিহেতু তেতিয়া 2017 চন মানৰ পৰা ইণ্টাৰনেটটো অহা আৰম্ভ হৈছিলে। ইণ্টাৰনেটটো অহাৰ পিছত আমি এই লেপটপটোতে বহুতখিনি বস্তু ডাউনলোড কৰি PDF হিচাপেও পঢ়িবলৈ পালোঁ, বহুত ইমেজ পালোঁ, কাৰণ লাহে লাহে হোৱাটছআপ আহিছিলে, হোৱাটছআপটো জনপ্ৰিয় হৈছিলে, ফেচবুক জনপ্ৰিয় হৈছিলে। তো আমি সেই বস্তুখিনি ডাউনলোড কৰিবলৈ সুবিধা পালোঁ আৰু লেপটপটোৱে মোক
কিতাপ কম হ'লেও লেপটপটোৱে বহুতখিনি কাম মোক কৰি দিছিলে, বহুতখিনি কিতাপ তাৰ পাই গ'লোঁ। তো সেইখিনি পোৱাৰ পিছত মোৰ কাৰণে APSCৰ যাত্ৰাটো আছিলে এই চিলেবাছখন। যেতিয়া এই চিলেবাছখন মই ভালদৰে পঢ়িলোঁ আৰু চিলেবাছখনৰ প্ৰতিটো টপিক মই কোনটো কি হয় এনেকৈ ভাগ কৰি লৈছিলোঁ, হিষ্ট্ৰী, ছ'চাইটি, জিঅ'গ্ৰাফী বা কোনটো বস্তু কোনখন কিতাপত পাম, এইখিনি পাৰ্ট মই গভাৰ্নেন্স বুলি ছেপাৰেট কৰি লৈছিলোঁ। তাৰপিছত আপোনাৰ এইখন যেনেকৈ এইখন পেপাৰত 3টামান টপিক আছিলে, এটা আছিলে ইকনমিক্সখন কোনখন কিতাপৰ পৰা পঢ়িম, তাৰপিছত এই ছায়েন্স এণ্ড টেকন'লজিখন কোনটো পাৰ্টৰ পৰা পঢ়িম, বা এইখিনি ডিজাষ্টাৰ মেনেজমেণ্ট, তাৰ কাৰণে মই ইণ্টাৰনেল ছিকিউৰিটি এখন কিতাপ সংগ্ৰহ কৰিছিলোঁ, গোটোৱালোঁ। এথিক্সৰ নোট লকডাউনৰ মাজতে বিচাৰিলোঁ, ক'ৰবাত এথিক্সৰ নোটখিনি পালোঁ আৰু গোটেই চিলেবাছটো মই ৰেডি কৰিলোঁ। অসমৰ ৰিলেটেড এখন পেপাৰ আছিলে আমাৰ APSC, আমাৰ যোৱাবাৰ প্ৰথম ইন্ট্ৰডিউচ হৈছিলে। ইয়াক লৈ কোনো ৰেফাৰেঞ্চ বুক নাই। এতিয়ালৈকে আমি 10ম শ্ৰেণীৰ পৰা যিমানবোৰ অসমৰ ওপৰত লিখা কিতাপ পাইছিলোঁ তাকে পঢ়িছিলোঁ আৰু ইউটিউবত অলপ ভিডিঅ' চাইছিলোঁ আৰু চাই পেলাই সেইখিনি বস্তু ৰেডি কৰিছিলোঁ। 2-4টা টপিক মোৰ থাকি গৈছিলে, সেইখিনি মই বিচাৰি পোৱা নাছিলোঁ। 9ম 10ম শ্ৰেণীৰ কিতাপৰ পৰা মই এইখিনি পঢ়িবলগীয়া হৈছিলে, বিচাৰি পঢ়িছিলোঁ। তো সেয়াই হ'ল APSCৰ মোৰ কাৰণে এটা চমু যাত্ৰা। আৰু এই যাত্ৰাটোৰে আচলতে মানুহে সফলতা লাভ কৰিবলৈ হ'লে বহুতখিনি সংগ্ৰাম কৰিবলগীয়া হয়। ময়ো বহুতখিনি সংগ্ৰাম কৰিবলগীয়া হ'ল, বিশেষকৈ মোৰ অজ্ঞতাৰ বাবে। যেতিয়া এই বিষয়াসকলৰ পৰা পদ্ধতিটো জানি সেইমতে কাম কৰিবলগীয়া হ'ল। আৰু মোৰ আটাইতকৈ প্ৰব্লেমেটিক বস্তু আছিলে এনচাৰ ৰাইটিঙৰ বাবে মই খুব কম সময় পাইছিলোঁ, কাৰণ সেইখিনি সময়ত মই চাকৰি কৰি আছিলোঁ। মই 2015 চনৰ পৰা এদিনো গেপ নোহোৱাকৈ আজিলৈকে চাকৰি কৰি আছোঁ বেলেগ বিভাগত। প্ৰথমতে মই হেল্পাৰ আছিলোঁ, তাৰপিছত এজন ক্ষেত্ৰ বিষয়া দুৰ্যোগ ব্যৱস্থাপনা হিচাপে কাম কৰিছিলোঁ 2.5 বছৰ, আৰু এতিয়া বেঞ্চ এছিষ্টেণ্ট হিচাপে কাম কৰি আছোঁ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত। তো প্ৰতিদিনে মই কৰ্মস্থলীলৈ যাবলগীয়া হয়। তো মই ডেডিকেটেড টাইম দিব পৰা নাছিলোঁ APSCৰ প্ৰিপাৰেশ্যনৰ কাৰণে। তো মই সেই ক্ষেত্ৰত মই এই কিতাপবোৰৰ বিষয়ে যি বস্তু আমি পাইছিলোঁ মই নোট কৰি গৈছিলোঁ, বা যিখিনি লিখিছিলোঁ সেইখিনিকে মই যিমান পাৰোঁ ৰিভাইজ কৰি পৰীক্ষা দিবলৈ গৈছিলোঁ। সেইবাবে মোৰ হয়তো 3টা এটেম্প্ট শেষ হ'ল। তাৰপিছত 4 নম্বৰ এটেম্প্টত মোৰ APSCৰ এই যাত্ৰাটোৰ কিছুখিনি সফলতা মই লাভ কৰিলোঁ বুলি ভাবিলোঁ। যিহেতু সকলোৰে APSC পৰীক্ষাৰ শেষ অৰ্থটো থাকে যে ACS হোৱাৰ, তো ACS হোৱাৰ লক্ষ্যটো এইবাৰত পূৰণ নহ'ল। মই আছাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচলৈকে আগবাঢ়িব পাৰিলোঁ। অনাগত সময়ত প্ৰশাসনিক বিষয়াৰ যিটো সৰ্বোচ্চ স্তৰ, সেইখিনি সেৱা মই আছাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ যোগেদিয়ে মানুহক দিবলৈ চেষ্টা কৰিম বুলি মই ভাবি থৈছোঁ। যিহেতু যিকোনো ঠাইত থাকি পেলাই যদি মানুহক সেৱা কৰিব পাৰি, সেয়াই বহুত, মোৰ মতে পদবীটোতকৈ মানুহক সেৱা কৰিবলৈ পোৱা সুযোগটো আটাইতকৈ গুৰুত্বপূৰ্ণ, আৰু সেই ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাটো বেছি উচিত হ'ব। এয়াই মোৰ APSC যাত্ৰাৰ চমু বিৱৰণ। আৰু আমাৰ চেমৰ কি হৈ আছে? যেনেকৈ ধৰক আপুনি দৈনিক কিমান সময় অধ্যয়ন কৰিছিল? মানে মোৰ অধ্যয়নৰ সময়ত তেনেই কম। ৰাতিপুৱা কেতিয়াবা মোৰ উঠোতে পলম হৈ যায়, 7টা বাজে। তো 7টাৰ পৰা 8টালৈ কেনেবাকৈ পঢ়োঁ অকণমান সময়, তাৰপিছত অফিচলৈ যাবলগীয়া হয় 9 বজাত, আৰু অফিচৰ পৰা আহি 5:30 বা 6টা বজাৰ পিছত মই অকণমান দৈনিক এক্সাৰচাইজ কৰোঁ, নিজৰ ব্যায়াম এটা কৰোঁ যাতে ফিটনেছটো থাকে, আৰু তাৰপিছত গধূলি 7টা বজাৰ পৰা কেতিয়াবা 8:30 আৰু কেতিয়াবা 8টা বজালৈকে, মানে দিনটোত 2 ঘণ্টা বা 1.5 ঘণ্টা সময় মই পঢ়োঁ, আৰু তাতকৈ বেছি মই পঢ়িবলৈ সময় দিব নোৱাৰিছিলোঁ। আৰু পঢ়াৰ ক্ষেত্ৰত মই অনলাইন অফলাইন 2টা মাধ্যমেই ফ'ল' কৰিছিলোঁ, কাৰণ আজিকালিৰ যুগত আমি 2টা মাধ্যমতে কম্পিটেবল হ'ব লাগিব, কাৰণ এতিয়া AI যুগ। আমি যদি অকল অফলাইনত থাকোঁ, তেতিয়াহ'লে আমি বৰ্তমান সংঘটিত হৈ থকা ঘটনাবোৰ আমি জানিব নোৱাৰিম। আপোনালোকৰ যিহেতু আন এটা কুৱেশ্যন, আজিকালি প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে চিভিল ছাৰ্ভিচৰ বাবে কোচিং কৰা দেখা যায়। মই কি ক'ম, আৰু পৰীক্ষাটোৰ বাবে কোচিং কৰাটো জৰুৰী নেকি? মই কোচিং কৰিছিলোঁ নেকি, মক টেষ্ট দিছিলোঁ নেকি, এনেধৰণৰ কুৱেশ্যন আছে। তো মোৰ প্ৰশ্নটোৰ উত্তৰটো মই অলপ বেলেগ ধৰণে দিব বিচাৰিম। সমাজৰ বাবে, ৰাইজৰ বাবে কৰিবলগীয়া কাম সদায়ে থাকে, কিন্তু চিভিল ছাৰ্ভিচত যোৱাৰ লগে লগে এখন ৰুল বুক এজন চিভিল ছাৰ্ভেণ্টে পায়। তেওঁ ৰুল বুকখনত থাকি চৰকাৰী নীতি নিয়মৰ মাধ্যমেৰে চৰকাৰৰ ওচৰলৈ বিচাৰি যোৱা প্ৰতিটো ছাৰ্ভিচে প্ৰতিজন ব্যক্তিক সমানভাৱে দিবলৈ চাব লাগে। যিহেতু আমাৰ সংবিধানে আমাক সমতাৰ অধিকাৰৰ বিষয়ে শিকাইছে, আমাৰ সংবিধানে আমাক মৌলিক অধিকাৰৰ বিষয়ে শিকাইছে। সাংবিধানিক প্ৰমূল্যখিনিক আগস্থান দি সমাজৰ প্ৰতিজন ব্যক্তিক যিকোনো প্ৰকাৰে সহায় কৰাত আমি ব্ৰতী হ'ব লাগে, আৰু প্ৰতিজন চিভিল ছাৰ্ভেণ্টে আচলতে সেইটো মনোবৃত্তি লৈয়ে তালৈ যায়। সমাজৰ বাবে প্ৰতিদিনে আমি সেৱা কৰাৰ সুযোগ পাম, সেইটো আমাৰ বাবে আটাইতকৈ জীৱনৰ ডাঙৰ প্ৰাপ্তি। আৰু সমাজৰ
প্ৰতিজন ব্যক্তিৰে চৰকাৰখনৰ পৰা বা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, বিশেষকৈ কাৰ্যালয়বোৰৰ পৰা এটা ভাল আশা থাকে আৰু সেই আশাটো লৈয়ে মানুহজনে নিজৰ এদিনৰ কাম এৰি পেলাই এটা অফিচলৈ যায়। সেই অফিচটোত যোৱা দিনাখনে যদি তেওঁৰ কামটো কৰি দিব পাৰোঁ মই পদবীত থকাৰ বাবে, তেতিয়াহ'লে সেইটোৱে মোক আটাইতকৈ বেছি সন্তুষ্টি দিব বুলি মই ভাবোঁ আৰু মই সমাজৰ বাবে তেনেদৰে কাম কৰিম। মই নিৰ্বাচিত হৈছোঁ, তো পৰীক্ষাৰ্থীয়ে যিটো পদৰ বাবে আগ্ৰহী সেইমতে কোনটো বিষয় নিৰ্বাচন কৰি পঢ়িব লাগে তেনেকুৱা কিবা আছে নেকি? আৰু কোনটো বিষয়ত অধ্যয়ন কৰিলে কোনটো পদত নিৰ্বাচিত হ'ব তেনেকুৱা কিবা? নাই, কোনো কথাই নাই তেনেকুৱা। যিহেতু এইটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন হয়, সেইবাবে প্ৰতিটো ছাৰ্ভিচৰ কাৰণে প্ৰতিজন ব্যক্তিয়ে এলিজিবল। কোনেও কোনো বিষয় বিশেষভাৱে পঢ়িব নালাগে। আমাৰ গোটেই চিলেবাছটো, মই যিটো চিলেবাছ পূৰ্বতেও দেখুৱাইছোঁ, এই গোটেই চিলেবাছটো এনেকৈ বনোৱা হৈছে যে এই চিলেবাছটো পঢ়ি শেষ কৰা মানুহ এজনে যিকোনো, তেওঁ লাগিলে একাউণ্ট ছাৰ্ভিচ হওক, আছাম চিভিল ছাৰ্ভিচ হওক, আছাম পুলিচ ছাৰ্ভিচ হওক, বা মই যিটো ছাৰ্ভিচৰ বাবে নগৰীয়া প্ৰশাসনিক সেৱাৰ বিষয়াৰ বাবে মই নিৰ্বাচিত হৈছোঁ, তো তেনেধৰণৰ বিভিন্ন ছাৰ্ভিচ আছে আৰু গোটেই ছাৰ্ভিচকেইটাৰ কাৰণেই প্ৰতিজন ব্যক্তিয়ে এলিজিবল হয়। কোনো বিশেষ বিষয়ো ইয়াত পঢ়িব নালাগে আৰু মাথো তেওঁলোকে যেতিয়া ছাৰ্ভিচ প্ৰিফাৰেঞ্চ দিব, তেওঁ কি ছাৰ্ভিচ বিচাৰিছে, অহাবাৰ যিসকলে মেইনছ দিব, ভাইভাৰ সময়ত তেওঁলোকে মেইনছ দিবৰ সময়ত যিখিনি ছাৰ্ভিচ তেওঁলোকে দিব, প্ৰিফাৰেঞ্চটো তেওঁলোকে যাতে নিজৰ মতে বাছনি কৰে। যেনেকৈ ধৰক মই আছাম চিভিল ছাৰ্ভিচৰ পিছতে দ্বিতীয় প্ৰিফাৰেঞ্চ হিচাপে আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ দিছিলোঁ, কাৰণ মোৰ জন্মই নগৰত আৰু মই নগৰীয়া প্ৰশাসনৰ লগত অলপ হ'লেও চিনাকি। মই ভাবিছিলোঁ যে নগৰীয়া প্ৰশাসনত মই অলপ কাম কৰিব পাৰিম আৰু সেইবাবে মোৰ দ্বিতীয় প্ৰিফাৰেঞ্চ ACS পিছতে সেইটো আছিলে। তো তেনেকৈ প্ৰিফাৰেঞ্চখিনি দিলেই হ'ল। কোনোবাই পুলিচ ছাৰ্ভিচ ভাল পায়, তো তেওঁলোকে আছাম পুলিচ ছাৰ্ভিচক ACSতকৈ ওপৰত ৰাখে। তো আজিকালি ACS APS যিহেতু সমান ছাৰ্ভিচ হৈ গ'ল, তো এইকাৰণে ছাৰ্ভিচখিনি তেওঁলোকে পৰীক্ষা দিয়া প্ৰতিজন পৰীক্ষাৰ্থীয়ে এই সম্পৰ্কত সজাগ আৰু নহ'লেও প্ৰচেছটো শিকি যায়। তো তেওঁলোকে সেইখিনি চাই পেলাই নিজৰ ছাৰ্ভিচ প্ৰিফাৰেঞ্চটো দিলেই হ'ল। কোনো বিশেষ বিষয় কোনো ছাৰ্ভিচৰ কাৰণে অন্তৰায় বা হেঙাৰ নহয় আৰু তেওঁলোকে ভালদৰে খালি প্ৰস্তুতি চলাব লাগে আৰু পৰীক্ষাটো দিব লাগে। অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী চিভিল ছাৰ্ভিচত উত্তীৰ্ণ হ'বলৈ কঠিন বুলি যিটো প্ৰশ্ন প্ৰায়ে আহি থাকে বা মাধ্যমটো হেঙাৰ নেকি বুলি প্ৰশ্ন আহি থাকে, মাধ্যম বুলি কোনো বস্তুৱে হেঙাৰ নহয়। আচলতে কোনো বস্তুৱে জীৱনত কাৰো কাৰণে হেঙাৰ নহয়। দৰিদ্ৰতা থাকে, কাৰোবাৰ জীৱনত কিতাপ নাথাকে, কাৰোবাৰ জীৱনত আন কিবা বস্তু নাথাকে, কাৰোবাৰ জীৱনত থকা গাড়ীখনো তেওঁলোকে ভাল পায়। তো হেঙাৰ বুলি যদি আমি ভাবি লওঁ, তেতিয়াহ'লে আমি নিজকে এটা নিগেটিভ চেঞ্চত ডাঙৰ কৰা নিচিনা হ'ব। সেইবাবে আমি পজিটিভলি ল'ব লাগে। আমি অসমীয়া মাধ্যমত পঢ়িবলৈ লোৱাৰ পৰাই আমি অসমৰ বিষয়ে বেছিকৈ পঢ়িবলগীয়া। আমি অসমীয়া উপন্যাস পঢ়িবলৈ পাওঁ, আমি অসমীয়া আন সাহিত্য, প্ৰবন্ধ সাহিত্য, গদ্য সাহিত্য পঢ়িবলৈ পাওঁ। এইটো এটা ভাল নিদৰ্শন হিচাপে ল'ব লাগে, কাৰণ পৰীক্ষাত উত্তৰ লিখোঁতেতো মোক অসমীয়া মাধ্যমত পোৱা জ্ঞানখিনিয়ে সহায় কৰিছে। আৰু অসমীয়া মাধ্যমতে মই 10ম শ্ৰেণীলৈকে পঢ়িছোঁ আৰু তাৰ পিছৰ পঢ়াখিনিতো মই বেছিভাগ অসমীয়া মাধ্যমৰ কিতাপতে পঢ়িছিলোঁ, যদিও ইংৰাজী মাধ্যমত পৰীক্ষাটো দিওঁ। আৰু মই মেইনছ ইংৰাজী মাধ্যমত দিছিলোঁ, অসমীয়া মাধ্যমত পঢ়া স্বত্বেও। সেইকাৰণে মই ভাবোঁ মাধ্যম অন্তৰাই নহয়, মাত্ৰ আমি পঢ়িব লাগে। কোচিঙক লৈ মোৰ ক'বলগীয়া কিছু আছে। আমি মহাভাৰতৰ বিষয়ে আমি যেতিয়া পঢ়িবলৈ পাওঁ, মহাভাৰতত এটা ভাল চৰিত্ৰ বুলি ক'ব বিচাৰোঁ একলব্য। একলব্যই কোচিং লৈছিলে আৰু অৰ্জুনেও কোচিং লৈছিলে। অৰ্জুনে কোচিং লৈছিলে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত আৰু একলব্যই কোচিং লৈছিলে দ্ৰোণাচাৰ্যৰ মূৰ্তিটোৰ ওচৰত। তো আমাৰ কাৰণে চাগে কোচিংটো আছিলে দ্ৰোণাচাৰ্যৰ মূৰ্তি, আৰু দ্ৰোণাচাৰ্যৰ মূৰ্তি আজিৰ তাৰিখত হ'ল ইউটিউব, টেলিগ্ৰাম, তাৰপিছত গুগল। সেইখিনি আচলতে দ্ৰোণাচাৰ্যৰ ৰূপত আমাৰ ওচৰত উপস্থিত আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে একলব্যৰ দৰে কোচিং ল'বগৈ নোৱাৰে সুনিৰ্দিষ্ট কোচিং ইনষ্টিটিউটত গৈ, তেওঁলোকে এই ধৰণৰ দ্ৰোণাচাৰ্যৰ সহায় ল'ব লাগে। আৰু যিসকলৰ বাবে কোচিং লোৱাটো সম্ভৱ, অৰ্জুন হ'ব বিচাৰে আৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ যোৱাটো তেওঁৰ বাবে সম্ভৱ হৈ আছে, দ্ৰোণাচাৰ্যৰ প্ৰতি এক্সেছটো তেওঁলোকৰ আছে, তেওঁলোকে ল'ব লাগে। কোচিং ল'লে কি হয়, এটা কাৰিকুলাম এইদৰে পঢ়িব লাগে। আমি স্কুলীয়া দিনত যেনেকৈ পঢ়ি যাওঁ, আমি স্কুলত বছৰটো পঢ়োঁ, তাৰপিছত পৰীক্ষা দিওঁ। কোচিং ল'লে একেধৰণৰ হয়। কোচিঙত দৈনিক অনুশীলন চলে, পঢ়া শুনা চলে আৰু তাৰপিছত পৰীক্ষা দিবলৈ পায়। কোচিং লোৱাটো কেতিয়াও বেয়া হ'ব নোৱাৰে, কিন্তু কোচিং ল'লেহে যে পৰীক্ষা পাছ কৰিব, সেইটো এটা আচলতে ভুল ধাৰণা। একলব্যই সেই মূৰ্তিটোৰ কাষত থিয় হৈ থাকিও অৰ্জুনৰ সমানেই ভাল ধনু চলাব পাৰিছিলে। তো সেইকাৰণে যদি তোমালোক অৰ্জুন হ'বলৈ পোৱা নাই, তেন্তে একলব্য হোৱা, মই সিমানটোৱে ক'ব বিচাৰোঁ। সেইকাৰণে মই কোচিংটোৰ ক্ষেত্ৰত মই সেইটোৱে ক'ব। আৰু মোৰ ক্ষেত্ৰত এনেকুৱা হৈছিলে, মই প্ৰিলিমছ বা মেইনছৰ কাৰণে তেনেকৈ কোচিং ইনষ্টিটিউটত গৈ ক্লাছ কৰি কোচিং ল'ব পৰা নাছিলোঁ। মোবাইল ইত্যাদিত যিখিনি মেটেৰিয়েল এভেইলেবল আছিলে মই তাকে পঢ়িছিলোঁ। মক টেষ্ট মই দিছিলোঁ, দুটা ইনষ্টিটিউটত গৈ পেলাই মই মক টেষ্ট দিছিলোঁ। যিহেতু এইটো এটা ব্যৱসায়িক
দৃষ্টিভংগীৰে চোৱা বা সেইবাবে মই কোচিং ইনষ্টিটিউটকেইটাৰ নাম কোৱাটো উচিত হ'ব বুলি মই নাভাবোঁ তেওঁলোকৰ অনুমতি অবিহনে। আৰু এটা ইনষ্টিটিউটে মোক এটা অনলাইন কোচিং অনলাইন ইণ্টাৰভিউ গাইডেঞ্চ প্ৰগ্ৰেমত তেওঁলোকে এটা মুক ভাইভা মোৰ লৈছিলে আৰু মই সেই মুক ভাইভাকেইটাই মই মূল ভাইভা দিবলৈ যাওঁতে কিছুখিনি ক্ষেত্ৰত মোক সহায়ো কৰিছিলে। মোৰ ব্যক্তিত্ব যিহেতু অফিচ আৰু ঘৰৰ মাজতে সীমাবদ্ধ আছিলে, সেইবাবে মই এনেকুৱা পৰীক্ষাৰ বাবে কিদৰে মুক ভাইভা দিব লাগে মই জনা নাছিলোঁ। তো ভাইভা দিয়াৰ আগত তেনেকুৱা মুক ভাইভা দুটামানৰ কেতিয়াবা প্ৰয়োজন হয়। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰয়োজন অনুভৱ কৰে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে ল'ব লাগে, আৰু যিসকলৰ এনেকুৱা মুক ভাইভা দিয়াৰ প্ৰয়োজন অনুভৱ নকৰে তেওঁলোকে নকৰিলেও মুক ভাইভা নিদিলেও হয়তো তেওঁলোকৰ পৰীক্ষা ভালেই হ'ব। ইয়াত মূল কথা হ'ল কনফিডেন্সটো প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ৰাখিব। ৰিজাল্টটো মই এখন চিনেমা চাই আছিলোঁ ৰিজাল্ট দিয়াৰ সময়ত, তো নিশ্চয়কৈ ভাল অনুভৱ, কাৰণ মই বহুত দীঘলীয়া এইটো যাত্ৰা, মোৰ APSCৰ যাত্ৰাটোত চূড়ান্ত হতাশগ্ৰস্ততাৰ মাজেৰে মই নিজেই পাৰ হৈছোঁ। 3বাৰকৈ প্ৰিলিমছ নোহোৱাৰ পিছত মই APSC পৰীক্ষা দিয়াৰ কথাও ভবা নাছিলোঁ দুনাই। বহুতে মোক ক'লে, মোৰ বন্ধু বান্ধৱ আৰু মোৰ গুৰু স্বৰূপ বৰ্ষা বাইদেউ তেখেতেও মোক ক'লে যে আৰু এবাৰ দি চোৱা, যদি নহয় আৰু দিব নালাগে বাৰু। মই তাৰপিছত দিছিলোঁ পৰীক্ষাটো। তো সেই পৰীক্ষাটো দি পেলাই মই আজি যিটো পৰ্যায় পালোহি, আজি এটা চিভিল ছাৰ্ভিচ কৰাৰ মই এটা সুযোগ পাই গ'লোঁ। তো মোৰ পিতৃ মাতৃও আজি যথেষ্ট সুখী এনেকুৱা ধৰণৰ এটা পৰীক্ষা পাছ কৰাৰ বাবে। যিহেতু আমাৰ আৰ্থিক অনাটন বহুতখিনি আছিলে, তো আৰ্থিক অনাটনৰ সেই বাধাখিনি নেওচি আজি মই এই পৰ্যায়টো পালোহি। এইটো পৰ্যায়ৰ পিছত হয়তো মোৰ কৰিবলগীয়া সমাজখনৰ প্ৰতি বহুতখিনি আছে, সেইখিনি মই কৰি যাম নিশ্চিতভাৱে। কিন্তু মই ভাবোঁ এয়াই মানে আৰু সৰ্বোচ্চ প্ৰাপ্তিটো নহয়, কিন্তু ধৰক মোৰ বোধেৰে মোৰ সামৰ্থ্যৰ ভিতৰত মই যিমানখিনি পাৰিলোঁ এই পৰীক্ষাটো জাৰি দিলোঁ। ইয়াৰ পৰৱৰ্তী সময়তো মই সমাজৰ বাবে কাম কৰাৰ চেষ্টা কৰি যাম, আৰু মই ভাবোঁ মোৰ পিতৃ মাতৃও এই ফলাফলটোক লৈ যথেষ্ট সুখী, কাৰণ মোৰ সংগ্ৰামটোক তেওঁলোকে প্ৰতিদিনে দেখিবলগীয়া হৈছিলে। মোৰ বা মোৰ ভিনদেউ সকলোৱে মোৰ এই সংগ্ৰামখন দেখিলে, আৰু মই ভাবোঁ তেওঁলোকে সুখী হ'ব লাগে এই হেৰিটোলৈ, আৰু প্ৰতিক্ৰিয়া দেখি মই সুখী যেনেই লাগিছে। ক'বলগীয়া কথা এইখিনিয়ে যে নৱপ্ৰজন্মৰ ওচৰত সুযোগ বহুত আছে। আমি যেতিয়া পঢ়িছিলোঁ ইণ্টাৰনেট বাদ দিয়ক, স্মাৰ্টফোন বাদ দিয়ক, সেয়াই আৰু একদম সৰু বেছিক যিটো ব্লেক এণ্ড হোৱাইট ফোন সেইটোৱে এভেইলেবল আছিলে মাৰ্কেটত। তো আমাৰ ওচৰত তথ্য কম আছিলে, PDF কি বস্তু আমি জনা নাছিলোঁ, ইণ্টাৰনেটত কেনেকৈ ছাৰ্ফ কৰিব লাগে আমি জনা নাছিলোঁ। আজিৰ নৱপ্ৰজন্মই জন্ম হৈ হাতত মোবাইলটো পায়, তেওঁলোকে লেপটপ, টেবলেট ইত্যাদি বস্তুৰ সহায় পায়, ইণ্টাৰনেট, হাই স্পীড ইণ্টাৰনেট, 5G ইণ্টাৰনেট ইউজ কৰিবলৈ পায়। তেওঁলোক অলৰেডি ব্লেছড হয়। তেওঁলোকৰ কাৰণে এই পৃথিৱীখনৰ অসংখ্য বাট খোলা আছে, নেনো টেকন'লজি, AI, তাৰপিছত ৰবটিক্স, তাৰপিছত মেডিচিন, ফাৰ্মাচিউটিকেলছ, চাৰ্জাৰী, চব ধৰণৰ পৃথিৱীয়ে খোলা আছে। আৰু এই পৃথিৱীখন অসংখ্য সুযোগ সুবিধাৰে ভৰি পৰিছে, আৰু সেই অসংখ্য সুযোগ সুবিধাৰে ভৰি পৰা পৃথিৱীখনত এটা লক্ষ্যত স্থিৰ হৈ গ'লে মানুহজন হয়তো স্থবিৰ হৈ যাব পাৰে। সেইবাবে মই ভাবোঁ যে নিজৰ যিটো লক্ষ্য, নিজৰ যিটো য'ত নেকি নিজে মানুহজনে নিজক বিচাৰি পায়। কোনোবাই হয়তো ছবি আঁকি ইমানেই ভাল পায় যে তেওঁ ছবিৰ মাজত নিজক বিচাৰি পায়, কোনোবাই কবিতা লিখি ইমানেই ভাল পায় যে তেওঁ কবিতাৰে গোটেই পৃথিৱীখনক বৰ্ণনা কৰিব পাৰে। সকলোৰে প্ৰতিভা বেলেগ বেলেগ থাকে, নিজৰ প্ৰতিভাক নিজে সন্ধান কৰি যাওক। তাৰ মানে এইটো নহয় যে নিজৰ প্ৰতিভাৰ বাবে ফৰ্মেল এডুকেশ্যনে নল'ব বা ইত্যাদি। তো ফৰ্মেল এডুকেশ্যনটো জৰুৰী হয় আজিৰ পৃথিৱীত টিকি থাকিবলৈ। মোবাইলটো চলাবলৈও আমি ইংৰাজী জানিব লাগিব বা অসমীয়া ভাষাটো হ'লেও জানিব লাগিব। তো ফৰ্মেল এডুকেশ্যনটো তেওঁলোকে তাৰ সমান্তৰালভাৱে চলাই যাব লাগে যিমান দূৰলৈকে সম্ভৱ হয়। তাৰপিছত যিহেতু তেওঁৰ কলাত্মক বিকাশেৰে তেওঁ যদি নিজৰ ছাৰ্ভাইভেলটো কৰিব পাৰিম বুলি ভাবিছে, তেতিয়াহ'লে আৰু তাৰপিছত ফৰ্মেল এডুকেশ্যন নিজক পুছ কৰি থাকিব নালাগে। কিন্তু যিখিনিলৈকে তেওঁলোকৰ ছেটিছফেকশ্যন নাহে সেই বিন্দুটোলৈকে তেওঁলোকে ফৰ্মেল এডুকেশ্যনটো মই জৰুৰী বুলি ভাবোঁ। আৰু আমাৰ সমাজখনৰ যদি প্ৰতিজন মানুহে শিক্ষিত হয়, আমি এখন ভাল সমাজ পাব পাৰিম। সেইকাৰণে নৱপ্ৰজন্মই শিক্ষাৰ ক্ষেত্ৰত অলপ কাম কৰাটো জৰুৰী, আৰু নিজৰ স্কিলত কাম কৰাটো জৰুৰী। গেমিং কৰাটো ভাল, কিন্তু গেমিংটো যাতে তেওঁলোকৰ কামত অহা ধৰণৰ গেমিং হয়। বহুতে গেম খেলি ভাল অৰ্থ উপাৰ্জন কৰি আছে, তো তেনেধৰণে যদি পাৰিছে তেতিয়াহ'লে গেমিং কৰক, আৰু নহ'লে তেওঁলোকে আন দিশত মোবাইলটোৰ দৰে আন দিশতো কাৰণ উপাৰ্জনো জৰুৰী, উপাৰ্জনো কৰিব লাগে মানুহে, ঘৰখনো চলাব পাৰিব লাগে। তো সেইবোৰ বস্তু নিজৰ ব্যক্তিগত প্ৰয়োজনীয়তাবোৰ অন্তত মানুহজনে নিজে পূৰণ কৰিব পাৰিলে মানুহজনে নিজে হীনমন্যতাত নুভুগে, হতাশগ্ৰস্ততা নাহে। তো মই ভাবোঁ যে আত্মনিৰ্ভৰশীল হোৱাটো মানুহ এজনৰ পক্ষে বহুত জৰুৰী, আৰু আজিৰ তাৰিখত আমাৰ দেশৰ আমাৰ চৰকাৰে
আত্মনিৰ্ভৰশীল ভাৰত গঠন কৰিবলৈ গৈছে। তো আত্মনিৰ্ভৰশীল ভাৰত গঠন কৰিবলৈ গ'লে আমি সকলোৱে নিজে নিজে আত্মনিৰ্ভৰশীল হ'ব লাগিব। তো নৱপ্ৰজন্ম আত্মনিৰ্ভৰশীল হওক, আগবাঢ়ি যাওক, প্ৰশাসনিক সেৱাৰ দিশতো আহক। তেওঁলোক নাহিলে আমাৰ প্ৰশাসনটো আচলতে বহুত এফিচিয়েণ্ট মানুহৰ পৰা বঞ্চিত হ'ব। সকলোৱে আচলতে নিজৰ মাজৰ প্ৰতিভাটোক চিনি লওক আৰু প্ৰতিভাটোৰ কৰ্ষণ কৰি গৈ থাকক। কোনোবা এদিন হয়তো আমি সকলোৱে একেলগে এখন ভাল অসম, ভাল ভাৰত গঠন কৰিবলৈ সক্ষম হ'ম। মেইনছ ক্লিয়াৰ কৰি ভাইভা উত্তীৰ্ণ হ'ব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছোঁ। আচলতে APSCৰ পৰীক্ষাটো প্ৰিলিমছ, মেইনছ বা ভাইভাত ভাগ কৰিব নোৱাৰি। APSC পৰীক্ষাটো আৰম্ভ হয় ফৰ্ম ফিল আপত আৰু শেষ হয় ৰিজাল্টত। তো মেইনছ ক্লিয়াৰ কৰি ভাইভা ক্লিয়াৰ নোহোৱা বুলি কোনো কথা নাই। আচলতে কি হয়, গোটেই প্ৰক্ৰিয়াটোৰ বাবে আমি প্ৰস্তুতি চলাব লাগে। যিদিনাখন আমি প্ৰথম পঢ়োঁ, আমি প্ৰিলিমছৰ কাৰণে নপঢ়োঁ, আমি সদায় মেইনছৰ বাবে পঢ়োঁ। ঠিক সেইদৰে মেইনছ দিয়াৰ সময়ত লাহে লাহে নিজৰ ব্যক্তিত্বটো বিকাশ কৰিব লাগে ভাইভাৰ বাবে। আৰু পৰীক্ষাটোৰ প্ৰতিখন পেপাৰতে সমান সমান নম্বৰ আছে। আমাৰ সময়ত ভাইভাত 275 নম্বৰ আছিলে, এতিয়া কিছু হ্ৰাস কৰি 180লৈ অনা হৈছে। তো কথাটো হ'ল কি, পৰীক্ষাৰ দৃষ্টিৰে চোৱাতকৈ মই কৈছোঁ যে সমাজ সেৱাৰ দৃষ্টিৰে চাব লাগে। সমাজ সেৱাৰ সুযোগ পোৱাৰ আশাৰে চাব লাগে। চাবলৈ গ'লে কি হয়, পৰীক্ষা এটাত ফেইল কৰা বেলেগ কথা আৰু চিভিল ছাৰ্ভিচৰ পৰীক্ষাত অনুতীৰ্ণ হোৱাটো সম্পূৰ্ণ বেলেগ কথা। মোৰ মতে আমি চিভিল ছাৰ্ভিচৰ সেইকাৰণে বহুত প্ৰয়াস দিয়া হয়। 38 বছৰ বয়সলৈকে চিভিল ছাৰ্ভিচ এপ্লাই কৰিব পাৰি, জেনেৰেল কেটেগৰীত, আৰু আন কেটেগৰীত এজ ৰিলেক্সেশ্যন আছে। চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত মই কথাটো কওঁ যে যেতিয়ালৈকে আমাৰ সেই পৰিপক্কতাকণ গঢ় লৈ নুঠে, মই নিজে যিহেতু 3বাৰকৈ প্ৰিলিমছতে বেয়া কৰিছোঁ আৰু 4থবাৰ প্ৰিলিমছ, মেইনছ, ভাইভা একেবাৰতে ক্লিয়াৰ হৈছে, মই তেতিয়াই বুজিব পাৰিছিলোঁ যে মোৰ মাজত হয়তো সেই ইনষ্টিংকখন বা সমাজৰ প্ৰতি সেৱা কৰাৰ যিটো মনোভাৱ, সেয়া হয়তো অকল কিতাপৰ নলেজত আছিলে, কিন্তু আক্ষৰিক অৰ্থত থাকিলে নহ'ব। বস্তুটো আচলতে বাস্তৱিকভাৱে হ'ব লাগে। বাস্তৱিক অৰ্থত চাগে তেতিয়া প্ৰকাশ পাই উঠা নাছিলে। এইবাৰ যিহেতু বস্তুটো প্ৰকাশ পালে, সেইবাবে হয়তো মোক গ্ৰহণ কৰা হ'ল আৰু এই পৰীক্ষাটোৰ শেষৰ পৰ্যায়টোলৈকে মই শেষ কৰিব পাৰিলোঁ আৰু শেষৰ পৰ্যায়টোত মই উত্তীৰ্ণ হ'ব পাৰিলোঁ। মই ভাবোঁ সেইকাৰণে হতাশ হ'বলৈ কোনো কথাই নাই আৰু পৰিয়ালৰ বা কাৰোবাৰ আশা আকাংক্ষাৰ কাৰণে পৰীক্ষা দিব নালাগে। নিজৰ যেতিয়ালৈকে চিভিল ছাৰ্ভেণ্ট হোৱাৰ মনটো নাহে, তেতিয়ালৈকে পৰীক্ষাই দিব নালাগে আৰু পৰীক্ষা দিছোঁ বুলি কাকো ক'বও নালাগে। আচলতে পৰীক্ষাটো নিজৰ এটা যুঁজ হিচাপে নিজে অৱতীৰ্ণ হ'ব লাগে। ময়ো চাকৰি কৰি আছিলোঁ, সেইকাৰণে সকলোৱে নিজৰ নিজৰ কাম কৰি থাকিব লাগে। চিভিল ছাৰ্ভিচৰ কাৰণে তৈয়াৰী কৰাটোৱে জীৱনৰ শেষ বা প্ৰথম কথা নহয়। জীৱনটো চিভিল ছাৰ্ভিচৰ আগতো আছে, চিভিল ছাৰ্ভিচৰ পিছতো থাকিব। সেইকাৰণে সেইদৰে ল'ৰা ছোৱালীবোৰ আগবাঢ়িছোঁ, তেতিয়া হয়তো এই হতাশগ্ৰস্ততাৰ কথাই নাহে। কাৰণ নিজকে নিজে প্ৰস্তুত কৰাৰ কথাহে। ইয়াততো কোনো তেওঁলোকৰ ব্যক্তিত্বৰ লগত মেধাক সমান কৰি দিলে আচলতে এই গোটেই কনফিউজনবোৰ আৰম্ভ হয় তাৰ পৰাই। ব্যক্তিত্ব বেলেগ বস্তু, মেধা বেলেগ বস্তু। মেধাৰে হয়তো আন কিবা ছাৰ্ভিচ ক্লিয়াৰ কৰিব পৰা যায়, কিন্তু মেধাৰ বলত চিভিল ছাৰ্ভেণ্ট হ'ব পৰাটো বৰ এটা সহজ কথা নহয়। মই সেইটোকে ক'ব বিচাৰোঁ। সেইকাৰণে তেওঁলোকে কেতিয়াও মেধা আৰু ব্যক্তিত্বক মিক্স কৰি পেলাব নালাগে। ব্যক্তিত্বৰ গঠন কৰক আৰু চিভিল ছাৰ্ভিচত নিশ্চয় সফল হ'ব। ভৱিষ্যতে চিভিল ছাৰ্ভিচত অৱতীৰ্ণ হ'ব খোজা ছাত্ৰ ছাত্ৰীসকলৰ বাবে মোৰ ক'বলগীয়া এইটোৱে, চাকৰি বুলি ভাবিব নালাগে চিভিল ছাৰ্ভিচক। চিভিল ছাৰ্ভিচ সেৱা কৰাৰ এটা আটাইতকৈ ডাঙৰ সুবিধা। যিদৰে আমি মন্দিৰত সেৱা কৰিবলৈ যাওঁ ঈশ্বৰৰ ওচৰত, সেইদৰে প্ৰতিজন মানুহে, যিহেতু ভগৱানে কয় যে প্ৰতিজন মানুহে ভগৱানৰ ৰূপ, আমি তেওঁলোককো সেৱা কৰিবলৈ সুবিধা পাওঁ। তো চিভিল ছাৰ্ভিচটো প্ৰতিজন মানুহে মানুহক সেৱা কৰাৰ সুবিধা হিচাপে ল'ব লাগে। আৰু যেতিয়ালৈকে সেৱাৰ মনোভাৱটো মনলৈ নাহে, মই ভাবোঁ যে কেৱল পৰীক্ষা বুলি ভাবি থাকিলে আন পৰীক্ষা পাছ কৰি যাব পাৰি, কিন্তু চিভিল ছাৰ্ভিচ পাছ কৰিব নোৱাৰি। চিভিল ছাৰ্ভিচ কৰাৰ আগতে নিজৰ মানুহটোক এজন চিভিল ছাৰ্ভেণ্ট হিচাপে নিজক গঢ় দিবলগীয়া হয়, আৰু সেইখিনি পৰ্যায়ত মানুহজন প্ৰায় অকলশৰীয়া। যিহেতু কোনো কোচিং ইনষ্টিটিউট, কোনো এজন মেণ্টৰ বা কোনো এজন শিক্ষকে মানুহ এজনক চিভিল ছাৰ্ভেণ্ট বনাব নোৱাৰে। মানুহজনক কেৱল মানুহ বনাব পাৰিব। আৰু মানুহ হোৱাৰ পিছত চিভিল ছাৰ্ভেণ্ট হ'বলৈ নিজৰ মনত দয়া, কৰুণা, তাৰপিছত মানুহৰ প্ৰতি সেৱা কৰাৰ মনোভাৱ আৰু যথেষ্টখিনি ন্যায়শীলতা, দয়াপৰৱশ হ'ব লাগে মানুহ। আৰু তেনেহ'লে কি হয়, মানুহে মানুহৰ লগত কথা পাতি ভাল পায়। মানুহ এজনৰ অন্তৰ্দৃষ্টি থাকিব লাগে। অন্তৰ্দৃষ্টি থাকিলে চিভিল ছাৰ্ভেণ্ট এজনে বহুত সময়ত মানুহজনৰ অসুবিধাটোক অনুধাৱন কৰিব পাৰে, আৰু সেই অসুবিধাটোৰ আচল সমাধান যিটো মানুহজনে মোৰ পৰা বিচাৰি আহিছে, সেইটো যাতে তেওঁ পাব পাৰে, সেইটো কৰাৰ আমি প্ৰচেষ্টা চলাব লাগে। চিভিল ছাৰ্ভিচলৈ যাব খোজা আজিৰ প্ৰজন্মই কেৱল চিলেবাছটোৰ মাজত নিজক সীমাবদ্ধ নাৰাখি, আশে পাশে সমাজত কোনে কাৰ কাৰণে ভাল কাম কৰি আছে, কোনোবাই যদি ষ্ট্ৰীট ডগখিনিক খাবলৈ দিছে, তেতিয়াহ'লে সেইটো এটা ভাল চিভিল ছাৰ্ভিচৰ কাম।
তাক অনুকৰণ কৰিবলৈ চেষ্টা কৰিব লাগে, সেই কামটো কৰা মানুহজনৰ মনোবৃত্তিটো কি সেইটো জানিব লাগে। আমাৰ ওচৰত আটাইতকৈ ভাল উদাহৰণ আছে যাদৱ পায়েং ছাৰ। যাদৱ পায়েঙে এখন ৰুক্ষ বালিয়ৰী ভূমিক এখন অৰণ্যত পৰিণত কৰিলে। সেইটো এটা ভাল চিভিল ছাৰ্ভিচৰ উদাহৰণ। চিভিল ছাৰ্ভিচ মানে এটা কাৰ্যালয়ত বহি কেইখনমান ফাইল চাইন কৰা নহয়। চিভিল ছাৰ্ভিচ মানে হ'ল প্ৰতিজন অসামৰিক ব্যক্তিৰ জীৱনত এজন অসামৰিক বিষয়া হিচাপে সেৱা আগবঢ়োৱা। তো যাদৱ পায়েঙৰ দৰে হওক, উদ্ধৱ ভৰালীৰ দৰে হওক, তেওঁলোকো চিভিল ছাৰ্ভেণ্ট হয়। আমি চিভিল ছাৰ্ভিচৰ এটা অংগহে। তেওঁলোকে যেতিয়ালৈকে ভাল কামবোৰ কৰি থাকিব তেতিয়ালৈকে চিভিল ছাৰ্ভিচটো শক্তিশালী হ'ব। তো প্ৰতিজন ব্যক্তিয়ে নিজৰ মাজত সেই অনুবীক্ষণিক মনটো গঢ় দিব লাগে আৰু তেওঁলোকে চিভিল ছাৰ্ভিচলৈ আগবাঢ়ি যাব লাগে। চিভিল ছাৰ্ভিচলৈ আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ সমাজখন আৰু দেশখন আগবাঢ়ি যাব। সেইকাৰণে নৱপ্ৰজন্মই চিভিল ছাৰ্ভিচলৈ যোৱাৰ আগত নিজকে এবাৰ চিভিল ছাৰ্ভেণ্ট হিচাপে গঢ়ি লোৱাটো মই জৰুৰী বুলি ভাবোঁ। মোৰ সন্তানে আজি যিটো কৰি দেখুৱালে তাৰ কাৰণে মই বহুত আনন্দিত। তাৰ লগে লগে মই ভাবোঁ মোৰ সন্তানটোৰ এইটো আদৰ্শ হওক, কাৰণ আমাৰ ডুমডুমা বৰ পিছপৰা অঞ্চল। ইয়াত তেনেকৈ প্ৰশাসনত মানুহ নায়েই, বৰ ক'ৰবাত আঙুলিত দেখিব পৰাকৈহে মানুহ আছে। যাতে তাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ পিছৰ চামটোৰো উন্নতি হয় তাৰে মই কামনা কৰিছোঁ। আৰু এই মোৰ সুখী হৈছোঁ, ভাবিছিলোঁ সি তেনেকুৱা এজন হওক মোৰ সন্তান। সঁচাকৈ সি মানে আমাক বাস্তৱত পৰিণত কৰিলেহে আনি।